কবিতাৰ শিৰোনাম তুমি মোৰ প্ৰেৰণা হোৱা। কবি অৱন্তী নেওগ শইকীয়া। তোমাৰ প্ৰেৰণা পালে লিখিম বুলি ভাবিছোঁ বচা বচা শব্দৰে এটি প্ৰাণোঞ্চল ৰোমান্টিক কবিতা। তুমি যদি কবিতাৰ উৎস হোৱা তেতিয়াতো কথাই নাই। তোমাৰ নামেৰেই কবিতাৰ শিৰোনাম। সাৰাংশত তোমাক বহুৱাই কলমত কলিজাৰ শুনিত নিগৰাম। ভাৱনাত উবুৰি খাই লিখিম এটি ৰোমাঞ্চিত অমৰ কবিতা। তোমাৰ আৰু মোৰ প্ৰেম কাহিনী হ'ব চিৰ যুগমীয়া। তুমি যদি কবিতাৰ প্ৰাণময় স্তবক হোৱা, প্ৰেমালাপৰ চমকপ্ৰদ শব্দ অলংকাৰত মই ছন্দময় কবিতাৰ লহৰ। মোৰ কবিতা যদি অদূৰ ভৱিষ্যত গান হয়, তুমি সুৰ সমলয়। তোমাৰ দুবাহুৰ উষ্ম আলিংগনে সেই কথাৰেই প্ৰতিতি জন্মায়। মোৰ বন্ধু মহলতো প্ৰধান আলোচ্য বিষয়। সকলোৱে একে মুখে কয়, তুমি নীলিমাকাশৰ জোনাক-সিঁচা পৈণত চন্দ্ৰমা, মোৰ বুকুত সাগৰীয় জোৱাৰ ভাটা। তুমি প্ৰেৰণা হোৱা। তোমাৰ প্ৰেৰণা পালে লিখিম বুলি ভাবিছোঁ এটি ৰোমান্টিক কবিতা।